তহঁতে সেইগিলা আদৰ্শ সদায় মনত ৰাখবি। হয়নে নহয়? তহঁতৰ দুখ নাই নেকি মনত? আৰে তহঁতৰ মনত দুখ নাই নেকি মোৰ প্ৰতি? আছে, কিয় নাথাকিব? মানুহটো পৰি থাকিলে তোৰ প্ৰতি দুখ নাথাকিব নেকি? তোৰ ভালো নহয়, বেমাৰটো নাম ইঞ্জিন চলিব পৰা হ'লেও নহয়, নিজে নিবও নোৱাৰো, আকলা এটা দুটা মানুহে নিবও নোৱাৰে, চকু দিও দেখা নাপা, উঠিয়া বহিবও নোৱাৰা। কৃষ্ণ কৃষ্ণ প্ৰভু, কৃষ্ণ প্ৰভু, হে ভগৱান। চলিব যদি পাৰিলো হয়। তুই ঘুমটি আহে নাই ৰাতি? নাই ঘুমটি নাহে নেকি? দে খোৱাত আনিম দে কালি ঘুমটি আহ। তই আকৌ চিন্তা কৰিব নালাগে দেই, বাবু, মুনু, দাদা, মই আমি গোটেইকেইটাই আছোঁ, ঠিকেই থাকে আছোঁ। তোৰ লগত যেতিয়া যেনেকৈ পাৰোঁ, যেতিয়া সময় পাওঁ সেনেকৈ লাগি আছোঁ। তই কিমান ঘুমাই থাকিলে আকৌ চিন্তা কৰিব নালাগে, যিদিনা যি হয় সিদিনা হ'ব। সেইটোতো হয়, তহঁতৰো হাত নাই, ভগৱানৰো হাত নাই। এই কুচুমগিলাখনক এনে মাটি হ'লে খবৰ ল'ব পাৰিলে ভাল লাগে। মই কেনেকৈ আছোঁ, চলি কি পৰিৱেশত আছোঁ, বাকীটো আৰু খবৰ লোৱা মানুহ সেই কুচিন্থৰগিলাখন, সেই তাকো হিতেশগিলাখন সেই আহে দেই, হিতেশ দাও আহে। তোৰ কিমান দিন দাঙি আনিছি চোতালৰ পৰা কাটি পাই একেদিনৰ ভিতৰতে। কোনি? হিতেশে। হিতেশে আনিছে লগত। কুচুমদাই আনিছি, মনত আছে তোৰ? বুবুল্লাও বিহুতি দাঙি আনিছি। ভাইটিদাও ধৰছি কেইদিনমান। মই কেতিয়াবা ভাবোঁ এনে দৰ্জাখন দি থৈ গ'ল বাৰু, ধৰা গৰম আছে, খুব গৰম দিন বা ঠাণ্ডাৰ দিনেই হওক, যদি দৰ্জাখন খিৰিকীখন যদি খুলি নথৈ ইমান গৰমত মই কেনেকৈ থাকিম? এইগিলা ভাৱ চিন্তা বহুত আহে। এনেগিলা পাৰিচৰ্যাটো ৰাখিব লাগিব, হয়নে নহয়? আমি ঘুমিলেও এবাগে কাণ থাকেই দেই। তই ৰাতি কেতিয়াবা সেইকেইদিন তই মাজতে তোৰ আপা কিবা কিবি হাকাৰ লগাইছিলি তই একদিন আমি উঠি আহি আছিলি হনাই আগিন ৰাতি ভাইটিদা আছিল, আমাৰ নিজে মাথাতে ফোন কৰি পেলাই এন্দৰ বৌক ফোন কৰিছিল, তেতিয়া এইটোক যি বুজাইছিল। কি কৈছিলো মই? এই মায়ে নাম চাবা যাওঁতে যাবা দিনে কিবা কৈছিলি, তই কিবা কলি এতিয়া মোৰ মনত নাই। মোক এতিয়া ঘৰখনৰ মানুহকেইটাই মোক খাবা দিলেহে খাব পাম। মোক যদি যদি দৰ্জা মাৰি তালা মাৰি থৈ দিয়ে, হয়তো খাব নাপাম বা কাৱৈ দিয়া মানুহ নহ'ব। তোক এতিয়া মায়ে সুধিছিল, তই মই যে কাপোৰখন উলিয়াই দিলোঁ তোক,
বাগানটো সলাই দিলে মোকে এতিয়া তোক খুজিছিল মাই তই খাবি নে নাখা তই নাখা বুলি কৈছিলি কিবা কিবি খাইছে বোলে নাখাওঁ দেই নাখাওঁ কিয় ধৰ পাইখানা চাইখানা খাব পাৰে এইলা কষ্ট হ'ব মনত খালি মই বিছনাখনে সেইটো যাতে বাগৰি পৰিব নালাগে সেইটো মনত ৰাখবি খালি তহঁতে বিছনাখনে এটি যাতে বিছনাত মই বাগৰি পৰিব নালাগে বান্ধি থবি দৰ্জাখন বিছনাখন যে বাগৰি পৰিব নালাগে তোৰ বিছনাখনত হেৰি আছে কি বুলি কয় এইগিলা দেয়াই আছে মই যদি বাগৰি পৰোঁ মইতো উঠাব নোৱাৰোঁ মাতিব নৰিম আকৌ নাপাওঁ সেইফালে নমৰিমো নিজিমো সেনেকৈ থাকিম গতিকে পানী চানী জলপানী গোটেইকেইটা ৰাখিব লাগিব তেতিয়া ভগৱানে সহায় কৰিব তহঁতকো ভগৱানে সহায় কৰিব এই শ্ৰদ্ধা ভক্তিটো তহঁতে ৰাখবি মোৰ প্ৰতি মই যি দেউতাৰে আছিলোঁ হয় নে নহয় বাগানটো সলাই যাওঁ নেকি নামন নাগে দে নামৰ পানী খাবি নেকি হা পানী খাবি নামৰ নাখন দে পানীৰ পেহ লগা নাই দে না ভাত খালি হয় নাখন দে হাগা চাগা লাগব দিগদাৰ হ'ব চাহ খাবি নেকি চাহ খোলা খাব পাৰি অলপ কমকৈ মাৰ নিজৰ বেটাৰ হাতেদি চাহ বনাই খাব লগা আছে মই আজি আমাৰ তাকে কোনে আহিছিলে ভাতি পেলা আন্দ্ৰ তোৰ মনত আছে দেখোন তোক বুলি গোল্লা আনছি আনছি দিছোঁ মই এইটো শ্ৰদ্ধাত আনছি কিন্তু এইগিলাখন মই চুগাৰ টুগাৰৰ কাৰণে মই নাখাওঁ খাবৰ ইচ্ছা নকৰোঁ এতিয়া কথা হ'ল কি চুগাৰক চিন্তা কৰিতো মোৰ লাভ নাই আৰু মৰিব যিহেতু লাগব একদিন ছোৱালীকেইটাৰ মাত শুনিলে অন্তৰ আত্মা মোৰ কঁপি উঠে কৃষ্ণ প্ৰভু সিহঁতক ভগৱানে ভাল কৰক পৰিচৰ্যাগিলা তহঁতে মনত ৰাখবি সিহঁতকো যাতে ভালকৈ চলাই ৰাখিব পাৰা আমাৰ মুনুমা আছে নেকি আমাৰ মুনুমা আছে ইয়াতে মায়ো নাকান্দো না ভাই তুমি ভালকে থাকিবা না কাজিয়া নকৰবি কাৰোৰ লগত মাৰামাৰি নকৰবা পঢ়া খালি ভালকে পঢ়িবা না এটা কিবা কৈছে শুনাচোন চকলেট থাকা বুলি মুনুমক চকলেট খুৱাই দিছা না ভগৱানৰ অংশীদাৰ চলিকেইটা ভগৱানৰ অংশীদাৰ বোলে তোক লৈ ভিটামিন আনিম দে তই অলপমান বল শক্তি পাবি দেই সেইকেইদিন অলপমান আটা ৰাখিছিলি অলপমান বেছিকৈ টোপনি বেছিকৈ নহা আছিল নিজে বিচনাৰ পৰা উঠি কমচে কম বহিব পৰা হওঁ গৰমৰ দিন পৰিলে লাহে লাহে এইগিলা গুচাব লাগিব লেপচেপ গিলা পাতলা কমা ঠিক কৰিব দিলেও হ'ব এতিয়া ঠাণ্ডাৰ দিন বেছি না ফাগুনিৰ 6 তাৰিখ নে 7 তাৰিখ ফাগুনততো গৰমেই হয়
লিজা ক'ত আছে? আছে ইয়াতে শুনি আছে দে। লিজা মাই ক'ত আছে? তাতে আছ মাই? আয় ঐ, মোৰ প্ৰতি দুখ নাৰাখিবা আকৌ। একদিনটো মোক ভগৱানে লৈ যাব। ভগৱানে নিয়ক, ভালকে লৈ যাওক। ভগৱানক প্ৰাৰ্থনা কৰি সদায় শ্ৰদ্ধা ভক্তিটো ৰাখিবা মোৰ প্ৰতিও, মায়েৰ প্ৰতি, গোটেইকেইটাৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখিবা। দাদাইৰ প্ৰতি, দাদাইৰে আছিল মোৰ বৰ বেটা। সাদা চিধা চলি আছিল সিও। ধনো সেই আকে, হয়নে নহয়? আজি মই বুকুত হেজাৰ আশা বুকুত বান্ধি লৈ আজি মই ইহালি লেখা মৰণ কৰিব লগা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ দেউতাই ভাতকেইটা খাগেই বাছা? খাইছোঁ দে ভাত। খাইছা? মোৰ প্ৰতি কিবা দুখ ভাৱ আছে নেকি? নাই দে, আমাৰ কপাল যি আছিল তাকেই হ'ল। কপালতো যি আছিল তাকেই হ'ল। দুখ খং উঠে কিবা কথাক লৈ কেতিয়াবা, সেইগিলা আৰু মনত নাথাকে নহয়। এইগিলা আমি ধৰি থাকিবও নোৱাৰোঁ। তই পিতৃ হিচাপে জন্ম দিছে, এখিনি তোৰ কৰ্তব্য। এতিয়া আমি আৰু নিজে চলিব লাগিব। এতিয়া সি ভালকৈ পঢ়া শুনা কৰি তাৰ নিজে লাইনটো কৰি লৈছে। এতিয়া মই আৰু যিমান পাৰোঁ এনেকৈ চেষ্টা কৰি পেলাই কিবা কৰিব লাগিব দেই। তোৰ প্ৰতি বেয়া ভাৱ নাই দেই।